SSC যিকোনো পোষ্টৰ বাবে এপ্লাই কৰাৰ বাবে আপুনি পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। তো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'লোঁ আৰু তাত চাৰ্চ কৰি দিলোঁ ssc.gov.in2024। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াৰ প্ৰথম ৱেবছাইটটো ওপেন কৰিব লাগিব। তাৰপিছত ওপৰত চুকত থকা লগইন এণ্ড ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব। তো মই অলৰেডি SSCত ৰেজিষ্ট্ৰেশ্যন কৰি থৈছোঁ, সেইবাবে মোৰ আইডিৰে মই লগইন কৰি ল'লোঁ। যদি আপোনালোকে আগতে SSCত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে এতিয়া তলত দিয়া ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰাটো ইমান টান নহয়, সেইবাবে আপোনালোকে নিজে ট্ৰাই কৰিলেও পাৰিব। তো এতিয়া মোৰ আইডিটো লগইন হৈ গ'ল। এতিয়া ওপৰত দিয়া মাল্টিটাস্কিং ষ্টাফ অপশ্যনত ক্লিক কৰি দিলোঁ। তাৰপিছত এইটো ফিল ফৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ফৰ্ম ওপেন হ'ব। এই ফৰ্মখন আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি দিব। তাৰপিছত মোৰ অলৰেডি ফৰ্মখন ফিল আপ হৈ আছে, তো মই নেক্সট অপশ্যনত ক্লিক কৰি দিলোঁ। তাৰপিছত আপোনালোকে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি ডিটেইলছ আছে শুদ্ধকৈ ফিল আপ কৰি দিব। তো মোৰ সম্পূৰ্ণ ফিল আপ হৈয়ে আছে, তো মই পাৰ্চেণ্টেজটো বহাই মই নেক্সটত ক্লিক কৰি দিলোঁ। তাৰপিছত আপোনালোকে আপোনালোকৰ এক্সাম চেণ্টাৰৰ প্ৰিফাৰেঞ্চ ছিলেক্ট কৰিব লাগিব। ইয়াত 3টা অপশ্যন ছিলেক্ট কৰিবলৈ দিয়া হৈ আছে, তো মই অলৰেডি 3টা কৰি দিলোঁ। তাৰপিছত আপোনালোকে জব ভেকেঞ্চিৰ প্ৰিফাৰেঞ্চখিনি ছিলেক্ট কৰিব লাগিব। তো ইয়াত মই 5টামান ছিলেক্ট কৰি দিলোঁ। ইয়াত আপোনালোকে ভেকেঞ্চিটোৰ ছাইডত থকা যিটো নাম্বাৰ, এই নাম্বাৰটো বাকচত ভৰাই দিলেই হ'ল। ইয়াত গোটেইকেইটা বাকচ ফিল কৰিব নালাগে, কেইটামান ফিল কৰি আপুনি এটাত X দবাই দিলে বাকী গোটেইকেইটা ফিল হৈ যাব। তাৰপিছত আপোনালোকে লাইভ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। লাইভ ফটো আৰু ছিগনেচাৰ আপলোড কৰিবৰ বাবে আপুনি আপোনাৰ ব্ৰাউজাৰটোৰ ডেস্কটপ ছাইডটো অফ কৰি ল'ব লাগিব। তাৰপিছত কেপচাৰ লাইভ ফটো অপশ্যনত ক্লিক কৰি আপুনি ধুনীয়াকৈ আপোনাৰ লাইভ ফটোটো কেপচাৰ কৰি ল'ব। তাৰপিছত অলপ সময় লোডিং ল'ব, আপুনি অপেক্ষা কৰি ল'ব। তাৰপিছত ছাইডত দিয়া ছেভ অপশ্যনত ক্লিক কৰি ল'ব। তাৰপিছত তলত দিয়া আপোনাৰ আপলোড ছিগনেচাৰ অপশ্যনত ক্লিক কৰি ল'ব। কৰি লৈ আপোনাৰ ছিগনেচাৰটো আপলোড কৰি ল'ব। আপোনাৰ ছিগনেচাৰৰ ফাইলটো 10 to 20 KB ভিতৰত হ'ব লাগিব। আপলোড কৰাৰ পিছত ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি ল'ব। তাৰপিছত আপোনাক গোটেই ফৰ্মখন এবাৰ চাবলৈ দিব। আপুনি কি কি ফিল কৰিলে, ভুল হৈছে নে শুদ্ধ হৈছে এবাৰ চাই ল'ব ভালকৈ। তাৰপিছত ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি ল'ব। তাৰপিছত আই এগ্ৰি বাটনটোত ক্লিক কৰি কেপচাটো ফিল কৰি ছাবমিট বাটনত ক্লিক কৰি ল'ব। তাৰপিছত আপুনি প্ৰিণ্ট এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰি আপোনাৰ ফৰ্মখন প্ৰিণ্ট কৰি ল'ব পাৰিব। চ' মই ফৰ্মখন প্ৰিণ্ট কৰি ল'লোঁ। আপুনিও ছেইম প্ৰচেছত প্ৰিণ্ট কৰি ল'ব পাৰে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।